বৰ্তমান বিশ্বায়নৰ যুগত নীলাখামৰ চিঠিৰ গুৰুত্ব নাইকিয়া হৈ পৰিল। ইলেক্ট্ৰনিক যোগাযোগ মাধ্যমৰ দ্ৰুত বৃদ্ধিত চিঠিৰ প্ৰাসংগিকতা হ্ৰাস পাই আহিল। চিঠিৰ প্ৰাসংগিকতা ৰক্ষা কৰি ইলি তালুকদাৰ বাইদেউৰ এখন চিঠি পাঠ কৰিব লৈছোঁ মই নিবেদিতা হাজৰিকাই। মৰমৰ সুৰ। পৃথিৱীৰ সমস্ত মৰম আৰু আৱেগবোৰ গোটাই লৈ তোমালৈ কিবা অলপ লিখোঁ বুলি ভাবিছোঁ। বচা বচা শব্দবোৰ মৰমৰ সূতাডালত এটি এটিকৈ সজাই গৈছোঁ আলফুলে। কিজানিবা ভালপোৱাৰ সুন্দৰ সুবাসেৰে পৰিপূৰ্ণ মালা এধাৰি গাঁঠিব পাৰোঁ তোমাৰ বাবে। শীতৰ কুঁৱলীসনা এটি ৰাতিপুৱা এয়া। ৰাতিৰ এন্ধাৰত গছৰ পাত সাৱটি থকা কুঁৱলী লাহে লাহে যেন নামিছে তললৈ। নিমজ আলসুৱা কুঁৱলীৰ দেহত সোণোৱালী ৰ'দ কাছলিৰ কুহুমীয়া পৰশ। লাজতে যেন জিল মিলাই উঠিছে কুঁৱলী। মায়াময় শীত। কুঁৱলীয়ে এৰা নাই পাত। দুবৰিয়েও দেখোন এৰিব পৰা নাই নিয়ৰ। দুবৰিক নিয়ৰে চুমা জচা দেখিলোঁ। মন ভৰি গ'ল। চোৱাচোন, তোমালৈ বুলি লিখিবলৈ বহি শীতৰ সৈতে নিয়ৰ কুঁৱলীৰ প্ৰেমৰহে বৰ্ণনা দিবলৈ লাগিছোঁ। হয় দেই, শীত বাৰু নিয়ৰ কুঁৱলীৰ আজন্ম প্ৰেমিক, নহয়নে? মোৰ দৰে তুমিও কথাটো অনুভৱ কৰা নে? বাৰু কি লিখিব খুজিছিলোঁ মই? এখনেই চিঠি তোমালৈ বুলি নীলাখামৰ ভিতৰত ভৰাই পঠিয়াম। জানো তুমিও অধীৰ আগ্ৰহেৰে ৰৈ আছা নীলাখামটিৰ বাবে। জানাসু, তোমাক লগ পোৱাৰ এটা বছৰ পাৰ হৈ গ'ল। এনেকুৱা লাগে মই যেন তোমাক আজি লগ পাইছোঁ। তুমি মোৰ সময়বোৰ অৰ্থহীন কৰি পেলাইছা। সকলো বস্তুৱেই যেন এতিয়া মিছা মোৰ বাবে। জানা, মোৰ ভাৱ হয় যেন মোৰ বাবে তুমি সঁচা, কেৱল তুমিহে সঁচা। মোৰ এন্ধাৰ বাট তোমাৰ ভাল পোৱাৰে পোহৰাই তুলিছা। তোমাক ধন্যবাদ দিলে বেয়া পাবা, কিন্তু তুমি জানানে, মোক এজনী সম্পূৰ্ণ নাৰী কৰি তুলিছা তুমি। কেৱল তুমি। বহু কথাই লিখিবলৈ মন যায়ো তোমাৰ বিষয়ে। নিলিখো দিয়া। আজিয়েই শেষ কৰি পেলালে কাইলৈ কি লিখিম? এই যে চিঠিখনি লিখি আছো, এনে লাগিছে যেন তুমি মোৰ কাষতে বহি আছা আৰু মই লিখাবোৰ পঢ়ি আছা। তোমাৰ হাত মোৰ কান্ধত ৰাখিছা। অনুভৱ হৈছে তোমাৰ আঙুলি মোৰ চুলিত আৰু তোমাৰ ওঠৰ উষ্ণ পৰশ মোৰ গালত, মোৰ ওঠত। কিবা এক নাম নজনা শিহৰণে কঁপাই তুলিছে মোৰ দেহ, মোৰ মন। চিঠিখন পঢ়ি কেনে পালা নাজানো, কিন্তু জানো তুমি মোক ঢেৰ কিবা কিবি নাম দি মাতিবা। নামাতিবা দেই, এয়া মোৰ মনৰ সঁচা অনুভৱ। আজিলৈ এৰিলো হা, মৰম দিছো। লোভা, তোমাৰ গোসানী।